हेलो फ्रेंड्स আপোনালোকে কোৱাৰেণ্টাইনত আমি দিয়া ডিশখিনি চালে নে নাই চাইছে যদি জনাব আকৌ কেনেকুৱা লাগিছে আজি আপোনালোকৰ আটাইতকৈ প্ৰিয় ডিশ এটা আনিছো কি মোমো ননভেজ নহয় কিন্তু দেই ভেজ মোমো জানেতো পৰিস্থিতি যেনেকুৱা চিকেন পাবলৈ টান আহকচোন আমি এইটো চাওঁ যে ভেজ মোমো কিমান ধুনীয়া প্ৰকাৰে বনাব পাৰে যদি ভাল পায় আপোনালোকে সাবস্ক্ৰাইব কৰিব মোমোৰ ডোটোৰ কাৰণে আমাক লাগিব ময়দা আধা কেজি আপোনালোকক যিমানখিনি লাগে সেই পৰিমাণত লৈ ল'ব ময়দাৰ লগত লাগিব আপোনালোকক ৰিফাইন তেল কম পৰিমাণৰে ল'ব কাৰণ ডোটো সদায় টান হ'ব লাগে মোমোৰ কাৰণে বেছি ঢিলা হ'লে যেতিয়া মোমোটো সিজাব ডোটো ফাটি যোৱাৰ চান্স থাকে সেইকাৰণে আমি ৰিফাইন অকণমান ল'লোঁ নিমখ লৈ কুহুমীয়া পানীৰে ডোখিনি ভালকৈ মাৰি ল'ম মাৰি পেলাই আমি যিখিনি ষ্টাফিং কৰিম সেইখিনি কৰাৰ আগতে 10 মিনিট বা 15 মিনিটৰ কাৰণে ভালকৈ ঢাকি থৈ দিম ডোটো মাৰি লৈ পেলাই 10-15 মিনিটৰ কাৰণে ঢাকি থম ঢাকন বন্ধ কৰাৰ আগতে মই অকণমান ৰিফাইন তেল তাৰ ওপৰত ঢালি দিলোঁ আপোনালোকে মোমোটো বাহিৰত খাই পাইছে ঘৰতে ট্ৰাই কৰিছেনে নাই বাৰু যদি কৰা নাই আপোনালোকে এই ডিশটো ট্ৰাই কৰক মোমো খায়ে ভাল পাব ভেজ মোমো যদিও ইয়াতে মই দুটা কণী দিছোঁ কেৰাহীত জুই একদম কমাই ৰাখিছোঁ গেছৰ ৰাখি পেলাই অকণমান তেল দি কণী দুটা ভাঙি দিলোঁ দি নিমখ আৰু জালুকৰ গুড়ি অকণমান দি দিছোঁ কণীত তাৰ বাহিৰে মই একো মছলা ব্যৱহাৰ কৰা নাই এইখিনি কণী ভালকৈ ভাজি লৈ পেলাই মই এটা পাত্ৰত উঠাই ল'ম লৈ পেলাই বাকি ষ্টাফিংখিনি আৰু ভাজি ল'ম তাৰপিছতে কণীখিনি মই তাতে মিহলাই দিম গোটেইখিনি দিলে ভালকৈ কণীটো ভজা নাযাব পাৰে বাকিখিনি ভাজিৰ কাৰণে মই কেৰাহীত অকণমান তেল লৈ লৈছোঁ লৈ পেলাই তাত নহৰু কেইটামান সৰু সৰুকৈ কাটি লৈছোঁ সেইখিনি দি পেলাই মই আকৌ ভাজি ল'ম ভালকৈ জুই কিন্তু একদম কম ফ্লেমত ৰাখিব বেছিকৈ দিলে গোটেইখিনি কাঢ়া হৈ যাব তেতিয়াহ'লে ভাজিখন বেয়া লাগিব নহয়নে বাৰু মোমো আপোনালোকে কিছুমানটো ঘৰত ট্ৰাই কৰিছে বাৰু যিসকলে কৰা নাই আপোনালোকে চাই লওক তেতিয়াহ'লে এইটো ট্ৰাই কৰক আৰু খাই সঁচাই ভাল পাব তাৰ পিছত মই গাজৰ দিছোঁ এইখিনি বস্তু ঘৰতটো সবৰে থাকে নহয়নে এতিয়া যেহেতু কোৱাৰেণ্টাইন চলি আছে খাদ্য বস্তুবিলাকৰ কম হৈ আছে যিখিনি ঘৰত আছে তাৰ দ্বাৰা আপোনালোকে বনাব পাৰে গাজৰখিনি ভজা হোৱাৰ পিছত মই তাতে পিয়াজ দিছোঁ দুটা কাটি সৰু সৰুকৈ একদম সৰু সৰুকৈ কাটি দিছোঁ দি পেলাই পিয়াজখিনিও মই গোটেইখিনি বস্তু একেলগে মিলাই ল'ম জুই ফ্লেম কিন্তু একদমে কমাই ৰাখিব বেছি কাঢ়া কৰিলে দৰকাৰে নাই কাঢ়া কৰিবৰ কাৰণে আৰু তাত মই দিছোঁ নৰসিংহৰ পাত কেইটামান কাটি দিছোঁ আপোনালোকৰ ওচৰত যদি আছে ধনিয়া পাত কাটি দিব পাৰে আৰু যিসকলে জলকীয়া বেছি ভাল পায় তেওঁলোকে জলকীয়া বেছিকৈ দিব পাৰে আৰু নিমখ দিলোঁ মই নিমখ দি এইখিনি গোটেইখিনি আকৌ এবাৰ লাৰি দিম এটা কথা মন কৰিব ভাজিখন বহুত বেছি ভজা হ'ব নালাগে বা বেছি সিজাৰ দৰকাৰ নাই কাৰণ আমি মোমো ভিতৰত যেতিয়া দিম ষ্টাফিংটো তেতিয়া গোটেইখিনি সিজিয়ে যাব অকল কেৱল মানে মাত্ৰ কেঁচা গোন্ধটো যাব লাগে ভাজিখিনিৰ আৰু মই জালুকৰ গুড়ি দি দিছোঁ আৰু 1 চামুচ জিৰা গুড়ি দি দিছোঁ দি গোটেইখিনি আৰু এবাৰ লাৰি দিম কোনো ধৰণৰ জলকীয়া গুড়ি বা পেকেট মছলা ব্যৱহাৰ কৰা নাই আপোনালোকে যদি ভাল পায় দি দিব পাৰে গোটেইখিনি লাৰি দিয়াৰ পিছত মই কণীখিনি উঠাই লৈছিলোঁ যে ভাজি পেলাই সেইখিনি মিক্স কৰি দিছোঁ গোটেইখিনি আকৌ এবাৰ লাৰি লৈ পেলাই মই এইখিনি এখন থালত উঠাই ল'ম কাৰণ ভাজিখিনি যেতিয়া গৰম হ'ব মোমোৰ ভিতৰত ভৰাই দিলে ভাঙি যাব নহয়নে সেইকাৰণে এইখিনি গোটেইখিনি উঠাই লৈ পেলাই মই ঠাণ্ডা হ'ব থৈ দিম 5 মিনিট মানৰ ভিতৰত গোটেইখিনি ঠাণ্ডা হৈ যাব তাৰপিছত আমি মোমোৰ ভিতৰত ষ্টাফিংটো ভৰাই ল'ম গোটেইখিনি উঠাই ল'ম আপোনালোকে ট্ৰাই কৰকচোন এইটো মোমো সঁচাই ভাল পাব খাই পেলাই কিন্তু মোমো বনোৱাৰ আগতে বহুত সাৱধান হ'ব লাগিব এই আমাৰ জুনিয়ৰ চেফে মোক হেল্প কৰিব আহিয়ে গৈছে তাই আকৌ মোমোৰ ডিজাইনবিলাক বহুত ভাল পায় নতুন নতুন ধৰণৰ তাই নিজৰ মনতে বনাই লয় ডিজাইনবিলাক আৰু সেইমতে শেপ কৰি লয় মোমোৰ ক্ষেত্ৰত এইটোৱে ভাল যে আপোনাৰ ক্ৰিয়েটিভিটিটো কেনেকুৱা আপোনালোকে দি দিব পাৰে তাতে যেনেকুৱা আকাৰ দিব বিচাৰে সেনেকুৱা আকাৰ দি ল'ব পাৰে কিন্তু মোমোটো সিল কৰোঁতে এটাই সাৱধান হ'ব সাইডখিনিত অকণমান পানী লগাই লগাই ল'ব
লৈ পেলাই আপোনালোকৰ মন পচন্দ মতে আকাৰ দি পেলাই ম'ম'খিনি দি ল'ব। আৰু যেতিয়া ম'ম' সিজাব তাৰ আগতে কেৰাহী আপুনি যি ব্যৱহাৰ কৰে পাত্ৰ তাত পানী লৈ পেলাই পানীটো গৰম কৰি 10 মিনিটৰ কাৰণে ৰাখি দিব। দি যদি আমাৰ দেখুৱাৰ দৰে এনেকুৱা ধৰণৰ থাল আছে যিটোৰে আপুনি গৰম ভাপটো ওপৰলৈকে আহিব পাৰে, সেনেকুৱা থাল ব্যৱহাৰ কৰক বা কিছুমানৰ পাত্ৰ থাকে সেনেকুৱা ম'ম' বনাবৰ কাৰণে। আৰু সেই থালখনত অকণমান তেল মিলাই ল'ব, নহ'লে ম'ম'টো আঠা লাগি যাব নহয়নে? আঠা লাগিলে গোটেই ম'ম' চেচ আৰু। তাৰপিছত আপোনালোকৰ নিজে যেনেকুৱা বিচাৰে সেনেকুৱা ধৰণৰ ডিজাইন দি লওক। এয়া বাইদেৱে সহায় কৰিছে মোক। বেলেগ বেলেগ ধৰণৰ ডিজাইন দি পেলাই আমি ম'ম' বনাইছোঁ। আপোনালোকে যেনেকৈ ভাল পায় সেনেকৈ বনাই লওক, কোনো কথা নাই। খালি পানীৰে ভালকৈ চিল কৰি ল'ব যাতে ম'ম'টো ফাটি ভিতৰৰ ষ্টাফিংবিলাক ওলাই নাযায়। এক পাত্ৰখনত মই তেল অকণমান মিলাই লৈছোঁ। তেল দি দিলে তেতিয়া ম'ম'কেইটা উঠাওঁতে বহুত সহজ হয়। ভালকৈ পাত্ৰখনত মই ম'ম'কেইটা থৈ লৈছোঁ। লৈ 10 মিনিটৰ কাৰণে মই ঢাকন বন্ধ কৰি থওঁ। ঢাকনখনৰে যাতে বাহিৰত উতলা পানীখিনিৰ ভাপটো বাহিৰলৈকে নাযায় সেইটো মনত ৰাখিব। 10 মিনিটৰ পিছত ম'ম' ৰেডি। এয়া চাওক, ম'ম' খোৱাসকলৰ কাৰণে জিভা পানী পৰিছেনে? সঁচাই ট্ৰাই কৰক, একদমেই টান নহয়, খুব সহজ। বেছি 20 মিনিটমানৰ ভিতৰত আপোনালোকৰ কাৰণে ম'ম' ৰেডি। চাওক কিমান ধুনীয়া লাগিছে খাই। চাটনিৰ লগত পৰিৱেশন কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো বজাই দিব যাতে আমাৰ নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতে পায়। আজিলৈ আহোঁ তেন্তে, সকলোকে ধন্যবাদ থাকিল।